Hello friends, good evening. Welcome to Sumu's Kitchen. আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ৰেচিপি। ৰেচিপিটোৰ নাম হৈছে আলুৰ পকৰা। তেনে আহকচোন আলুৰ পকৰা বনাবলৈ মোক কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ বনাওঁ। আলু পকৰা বনাবলৈ মই দুটা আলু বাকলি গুচাই ধুই লৈছোঁ। পিঁয়াজ লৈছোঁ দুটা মিহি মিহিকৈ কাটি। জলকীয়া দুটা সৰু সৰুকৈ কাটি লৈছোঁ। বেসন লৈছোঁ 2 চামুচ, ময়দা লৈছোঁ 2 চামুচ, চাট মছলা আধা চামুচ, চিলি পাউডাৰ আছে আধা চামুচ, নিমখ লৈছোঁ প্ৰয়োজন অনুসৰি আৰু লৈছোঁ ৰিফাইন অইল। প্ৰথমতে মই চালাড কুকাৰ ৰুকনিখনত আলু দুটা মিহি মিহিকৈ ৰুকি লৈছোঁ এই ধৰণে। তাৰপিছত পাত্ৰ এটাত ওপৰত কটন কাপোৰ এখন দি আলুখিনি তাত দি মই ধুনীয়াকৈ তাৰপৰা যিখিনি পানী ওলাই সেইখিনি চেপি ল'ম আৰু চাব যাতে আলুখিনিত অকণমানো পানী ৰৈ নাযায়। তাৰপিছত মই বেলেগ এটা পাত্ৰত চেপি লোৱা আলুখিনি দি আপোনালোকক যি সামগ্ৰী দেখুৱাইছিলোঁ গোটেইখিনি ইয়াত মিক্স কৰিম। পিঁয়াজ, বেসন, ময়দা আৰু লগতে কাটি থোৱা জলকীয়া, চাট মছলা, জলকীয়া গুড়ি আৰু নিমখ গোটেইখিনি মই মিক্স কৰি ল'ম এই ধৰণে। মিক্স কৰা হৈ গ'ল। এতিয়া মই ফ্ৰাই পেন এখনত 2 কাপ ৰিফাইন অইল গৰম হ'বলৈ দিছিলোঁ, গৰম হৈ গ'ল। এতিয়া মই তাত সৰু সৰুকৈ পকৰি বনাই তাত দি দিম এটা এটাকৈ। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যাতে গেছৰ ফ্লেমটো ল' টু মিডিয়াম হৈ থাকে। আৰু একেবাৰতে বেছিকৈ দি নিদিব আৰু লৰাওঁতে অলপমান সাৱধানে লৰাব যাতে লাগি নধৰে আৰু অলপ ৰঙচুৱা ধৰণৰ হ'লে কাঢ়ি দিব। তাৰপিছত আকৌ একেধৰণে সৰু সৰুকৈ পকৰি বনাই আপোনালোকে দি দিব। পকৰি ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন আৰু ভাল লাগিলে মোক জনাব আৰু লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে আজিলৈ আহিছোঁ, ধন্যবাদ।